কবিতাৰ শিৰোনাম মহেন্দ্ৰ সিং ধোনী, আবৃত্তিকাৰ হীৰক দিৱানা। আজি কান্দিম হিয়া ঢাকুৰি, পৰাজয়ৰ দুখত নহয়, পৰাজিত হ'ব নোখোজাজনৰ দুখত। সকলোকে সাহস দিয়া ডাঠুৱা লস্কৰে আজি নিগমে চকুলো টুকিছে, প্ৰতিটোপাল অশ্ৰুই বুকু দহিছে। হয়তো তেওঁ জানে তেওঁ আৰু নাহে কেতিয়াও উভতি আমাক উদ্ধাৰ কৰিবলৈ। আৰু কেতিয়াও নিপিন্ধে শিৰস্ত্ৰাণ, হাতত নিপিন্ধে ক্ৰিকেট গ্লোভছ। হয়তো তেওঁ এয়াও জানে আজি তেওঁৰ সৈতে অৱসৰ ল'ব দেশৰ অজস্ৰ ক্ৰিকেট প্ৰেমীয়ে, তেওঁৰ লগতে চকুলো টুকিব সমস্ত জনগণে। এতিয়াৰ পৰাই অন্ত পৰিব এক অপেক্ষাৰ, হয়তো নাথাকিব পুৰণি আত্মবিশ্বাস, হয়তো নহ'বও পাৰে ষ্টাম্পৰ পিছত কোনো চমৎকাৰ, হয়তো প্ৰতিবাৰেই অসম্ভৱবোৰ হৈ নুঠিবও পাৰে সম্ভৱ, হয়তো সলনি হ'ব পাৰে ভাৰতীয় দলৰ পৰিচয়। যাৰ খেল চাই চাই আমিবোৰ হ'লো ডাঙৰ, যাক দেখিয়েই পৰিছিলোঁ ক্ৰিকেটৰ প্ৰেমত, তেওঁ অবিহনে ক্ৰিকেট আমাৰ সপোনৰ অগোচৰ। ধৈৰ্য, দৃঢ়তা, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ পৰিণাম মহেন্দ্ৰ সিং ধোনী। ধোনী মানেই ভঁৰাল এক বিশাল সফলতাৰ, তেওঁ মহান প্ৰতীক উদাৰতাৰ, কৰ্মবীৰ তেওঁ, মহাবলী তেওঁৱে সংকটকালত শেষ আশা সমস্ত ভাৰতীয়ৰ। হয়তো এতিয়া উপলব্ধি কৰিব প্ৰত্যেকেই লেহেমীয়া ইনিংছৰ মহত্ব। খেলৰত্ন উপাধিৰে বিভূষিত মহেন্দ্ৰ সিং ধোনী হৈ ৰ'ব অনুপ্ৰেৰণা জগতৰ।